সদায় ৰাতিপুৱা এইটো শুনা, যি বিচাৰা সকলো পাবা। সদায় ৰাতিপুৱা যেতিয়া মই কিবা ভাল শুনো, ভাল কিবা দেখোঁ আৰু ভাল চিন্তা কৰোঁ, তেতিয়া মোৰ গোটেই দিনটো ভাল হোৱাৰ সম্ভাৱনা বহুত বাঢ়ি যায়। যেতিয়া এটা এটা কৰি মোৰ প্ৰত্যেক দিন ভালদৰে যাবলৈ ধৰে, তেতিয়া মোৰ জীৱন ভাল হৈ যায়। মই সম্পূৰ্ণ হৃদয়ৰ পৰা আজিৰ এই দিনটোক স্বাগতম জনাইছোঁ। আজিৰ এই দিন মোৰ আহিবলগীয়া জীৱনৰ প্ৰথম দিন হয় আৰু মোৰ সম্পূৰ্ণ বিশ্বাস আছে যে এই দিনটো মোৰ আহিবলগীয়া দিনবোৰৰ সকলোতকৈ এটা ভাল দিন হ'বলৈ গৈ আছে। আজি মই বহুত সুখী হয়, কিয়নো মোৰ সম্পূৰ্ণ বিশ্বাস আছে আজি কিবা নহয় কিবা তেনেকুৱা হ'বই, যিটো আজিৰ আগত কেতিয়াও হোৱা নাছিল। আজি মই কিবা নতুন শিকিম, কিবা নতুন চাম, কিবা নতুন শুনিম, কিবা নতুন ভাবিম আৰু কিবা নতুন গণিম। আজি মই বহুত ভাল অনুভৱ কৰি আছোঁ। অতীতত মোৰ দ্বাৰা যিবিলাক ভুল হ'ল, জানি বা নাজানি বা মোৰ লগত যিকোনো বেয়া হৈছিল, তাৰ বাবে মই নিজকে আৰু বেলেগকো সম্পূৰ্ণৰূপে মাফ কৰিছোঁ। মোৰ ধ্যান পাৰ হৈ যোৱা কালিত নহয়, তাৰ পৰিৱৰ্তে আহিব লগা ক্ষণত আছে। আজি মোৰ যি কৰিব লগা আছে, তাৰ বিষয়ে মই ভালদৰে ভাবি ল'লোঁ আৰু মোৰ প্ৰতিটো লক্ষ্য পাবৰ কাৰণে মই সম্পূৰ্ণৰূপেৰে প্ৰস্তুত আছোঁ। মোৰ মন শান্ত হৈ আছে আৰু মোৰ ধ্যান সম্পূৰ্ণৰূপে মোৰ লক্ষ্যত কেন্দ্ৰীভূত হৈ আছে। মোৰ চিন্তা বহুত যোগাত্মক হয়। মই এইটো মানো যে মোৰ লগত যিয়েই হয় সেইটো ভালৰ কাৰণে হয়। মোৰ জীৱনত যিবোৰ সমস্যা আছে, মই সিহঁতক সমস্যাৰ দৰে নহয়, বিপৰীতে এটা সুযোগৰ দৰে চাওঁ। নিজক আগলৈ পঠিওৱাৰ সুযোগ, নিজক জনাৰ সুযোগ, নিজক ভিতৰৰ পৰা আৰু শক্তিশালী কৰাৰ সুযোগ। আজি যিবিলাক প্ৰত্যাহ্বান মোৰ সন্মুখত আহিবলগীয়া আছে, তাৰ সন্মুখীন হ'বলৈ মই সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ আছোঁ। মোৰ জীৱনৰ প্ৰতি বহুত ভালপোৱা আছে। মোৰ শৰীৰ ভিতৰৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ আছে আৰু মোৰ বুদ্ধি যিকোনো পৰিস্থিতিত শুদ্ধ সিদ্ধান্ত লোৱাত সম্পূৰ্ণৰূপে সক্ষম হয়। মোৰ মন আনন্দৰে ভৰি আছে আৰু মই সদায় আনন্দৰে থাকোঁ, হাঁহি ধেমালিৰে থাকোঁ। এই জীৱন মোৰ বাবে এখন খেলৰ দৰে হয় আৰু মই এই খেলৰ এজন সুদক্ষ খেলুৱৈ হয়। মোৰ অসফলতা বা সফলতাৰ বাবে কোনো প্ৰভাৱ নপৰে। মোৰ এটাই লক্ষ্য আছে, জীৱনৰ এই খেলত মই নিজকে ইমান যোগ্য বনাব লাগে যে পৃথিৱীৰ যিমান সুখ আছে, সেইবিলাক নিজেই আহি মোৰ ওচৰলৈ আহে। আজি যিয়েই মোৰ ওচৰত আছে আৰু যিসকল মোৰ ওচৰত আছে, মই সেইসকলৰ বাবে মোৰ হৃদয়ৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। মোৰ যিকোনো ধৰণৰ অভাৱ নাই। মোৰ নিজৰ যোগ্যতাৰ ওপৰত সম্পূৰ্ণ বিশ্বাস আছে। সম্পূৰ্ণ ব্ৰহ্মাণ্ডত সকলোবিলাক শক্তি মোৰ লগত আছে আৰু মোৰ ভিতৰত শক্তিৰ সম্পূৰ্ণ ভাণ্ডাৰ আছে। এতিয়া যিয়েই নহওক, মোক আগবাঢ়িবলৈ পৃথিৱীৰ যিকোনো শক্তিয়ে ৰখাব নোৱাৰে। মোৰ বাবে কোনো অসম্ভৱ নাই। সকলোবিলাক সম্ভৱ হয়। যিবিলাক মই ভাবিব পাৰোঁ, সেইবিলাক মই সকলো কৰিব পাৰোঁ। শুনি থাকক ডিজি লাইফ মটিভেশ্যন, এটি নতুন জীৱনৰ এক নতুন আশা। ধন্যবাদ।